ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বাউলী ফাগুন। বাউলী ফাগুনত গুঞ্জনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে তেখেতৰ প্ৰকৃত পৰিচয় জানিব বিচাৰে, গুঞ্জনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন কোন হয়, যদি আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। নমস্কাৰ আপোনাক সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজিৰ এই ভিডিঅ'টো আমি গুঞ্জনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় আজি আমি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। গুঞ্জনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে সাৰংগ বৰদলৈ। তেখেতৰ জন্ম হৈছিল নগাঁৱত, কিন্তু তেখেতে বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটী হেঙেৰাবাৰীত বাস কৰে। তেখেতৰ জন্মৰ তাৰিখ হৈছে 22 এপ্ৰিল তাৰিখে। তেখেতৰ পৰিয়ালত তেখেতৰ মা, দেউতা আৰু তেখেতৰ দুগৰাকী ভগ্নী আৰু তেখেতৰ পত্নী আছে। তেখেতৰ মাৰ নাম জয়া বৰদলৈ, তেখেতৰ দেউতাৰ নাম মনুকুল বৰদলৈ আৰু তেখেতৰ পত্নীৰ নাম ইলোৰা বৰদলৈ। যদি আমি তেখেতৰ শিক্ষা জীৱনৰ বিষয়ে ভুমুকি মাৰোঁ, তেতিয়াহ'লে তেখেতে পোনপ্ৰথমতে ক্লাছ 12লৈকে গুৱাহাটী পাব্লিক স্কুলত তেখেতে শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। অভিনয় জগতত তেওঁ পোনপ্ৰথমতে 2003 চনত ভুমুকি মাৰিছিল। 2003 চনত তেওঁ প্ৰথম এখন ড্ৰামা কৰিছিল। অভিনয় জগতত তেখেতে প্ৰথম খোজ দিছিল 2003 চনত। তাৰপিছত এনেকুৱা বহুকেইখন ধাৰাবাহিক কৰিলে, তাৰপিছত এখন জনপ্ৰিয় ছবিও কৰিলে, মনে মোৰ কইনা বিচাৰে। তেওঁ এনেকুৱাকৈ বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছে আৰু বহুত এনেকুৱা ছবিও কৰিছে। আৰু প্ৰথম তেওঁ অভিনয় জগতত খোজ দিছিল 2003 চনত। আৰু যদি আপোনালোকে বাউলী ফাগুনত গুঞ্জনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ অভিনয় চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো এটাকৈ লাইক কৰিব। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ বায়োগ্ৰাফি ভিডিঅ' চাই থাকিব বিচাৰে অভিনেতা অভিনেত্ৰীসকলৰ, তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যেন একেবাৰে নাপাহৰে। ধন্যবাদ।